নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই স্কিন প্ৰিণ্টিঙৰ ওপৰতে এই ভিডিঅ'টো পুনৰ লৈ আহিছোঁ। আজি মই কটন কাপোৰ কেইযোৰমান কৰিব লৈছোঁ। এতিয়া ইতিমধ্যে এযোৰ মই গ্ৰে কালাৰ এযোৰ কৰি এটালৈ শেষ হ'ল কৰি পেলাই মেখেলাখন বেলেগ ছাইডত থৈছোঁ। মোৰ ৰুমটো বৰ সৰু, সেইটো কাৰণে অকণ মেলিবলৈ দিগদাৰ হৈছে। গধূলি সময়ত কৰি আছোঁ। এতিয়া মই ৰাণী পিংক কালাৰত এযোৰ চিলভাৰ কালাৰ কেনেকৈ কৰিলোঁ তাক দেখুৱাম আহক। ফটো তুলিবা হা, ভিডিঅ' বনাবা হা। কাম লিটুল আহা, মই নামা বেয়া পাম অকণ আহা মই নাম ভাল নাহা আহা আহা, মোক ভিডিঅ' বনাই দিবা হা, মোবাইল থৈ দিবা আহা চব দে আহা হ'ব ন, নেমাতিম আকৌ বেয়া পাম। মেখেলা বুলি ভাবি ললো নদুৱে নহয়, পাহৰি দিলো। জানিলেহে কব, নেজানে। এই কটন এই লল এতিয়াতো আৰু নাহে আৰু। এই দুখন মেখেলা দুখন এনেকৈ মেলি থৈছোঁ।